ঘণ্টি যেনেকে সাবস্ক্ৰাইব কৰাৰ পিছত মানুহে বজায় ঘণ্টি তুমিয়ে মোৰ মৰমৰ ভণ্টি অনাৰিবা Anak kita mau pergi. Dina. Oma, ini dia. তুই যে কালি খাইছিল মোক দিছিলি Dina. Ini dia. আজি বুইও মাছ মাৰিছো কথা দতক নিদি খাবা। বা। এইটা ল তো এইটা দিছো সারিটা মাত্র কি হবো এখানে আর দে। Oma. সব কথা মাক কিয় লগাই দে তুই আর দে। ৰ আরে তাদি। খাই মোক বান্দর ছাড়া কি করলি তুমি খাবা না বাবা নিঙ্গা করছ না খা রাইট খোঁজ নিস না করে খাই খা ওমা এ আমার দাদা নহ সবর বাথারতে হাগি ফুরে আমার গাঁৱত তো এনেকা বলে পাথার নাই যে পুরো গাফাই হাগি এই মাও বিটি কিটা কি ডায়লগ দি আছা তোতে কারণে গুম্বা দিনা আমি হে বুয়া খাবা লাগবো আমার পুরোকে হাগি থেকে পাথারত ফুরি খব দে তোহত গম নাপাই তই প্লাষ্টাৰ লৈ বুকি থাকিব নালাগে সেইপিনে আছিরা না মনো কি হল কামছে না তো কামছা দেখুন আছে আন্না আরেকটা ফুরিনা আমা দেখে মনো মনো পানী আনছুন মনো ল্যাপটপৰ চাৰ্জাৰটা আনতো মনো মনো বিচনীখন আনছুন গৰম লাগিছে মনো তামোল এখন কাটছুন খাও খাও লাগছে মনো 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 পানী চাইছে পানী আন মনো এটা কেন করে দেব না নিজে মনো মনো কি হয় মোবাইলটো দি না কর সেইটো নো ওসরে দেশন আছে দি না ওসরে দে মোবাইল থেকে তো ঠেলা দিল বাজারে কি আয়া যা যা সম্পূর্ণ যা মনো ফোনটো উঠাচোন সেম টু ইউ কি কুছা সেম তুই মানে নকৰা ৰ তক এনেও মোক ফোনটি নালাগিছিল ফাইটি বনাই দিলোঁ সেইকাৰণে চাল্লা ফাইটি বনাই দিছোঁ মা ও বিপি কিমান মিছ কৰোঁ তুমি জানা ৰাতি যেতিয়া নহয় আকাশত যেতিয়া সূৰ্য নলায় তেতিয়া আকাশটোৱে সূৰ্যটোক যিমান যিমান মিছ কৰে ন তাতকৈ বহুত বেছি ঠগালো নাই ঠগোৱা কাক মিছ কৰা কিমান মিছ কৰা বহুত নহয় ৰে মনো এনে ফ্ৰেণ্ডৰ লগত কথা পাতি আছিলো রনা মনো ময়ো ব্লেকমেল কৰিম মোক খালি ব্লেকমেল কৰি থাকে হাৰামে পিছলা টাইম কৰি কাপোৰ কোনে থব তুই নথং মই ইমান কাপোৰ নিচুৱা আহা নিচুৱা আহা কই দে কাক মিছ কৰি আরে যেনেকে সাবস্ক্রাইব কৰাৰ পিছত মানুহে বজায় ঘণ্টি তুমিয়ে মোৰ মৰমৰ ভণ্টি দেখব নালাগে দে এনে হলে দেখুন মোক ইমান কাম কৰি থাকা আজি খালো দে
কিনো তোমার লীলা প্রভু, কিনো তোমার লীলা, যোগে যোগে অবতার, লা 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 লা। আজি ক'ত যাবি বেটা? কি এটা ভিডিও কি করছা? দেউতাক দেখা মাৰি কিয় কৰিছো? কি কৰি আছা? ভালকে কৰ। তোর কারণে মই ঠান্ডা খালো হ্যালো কারণে মিলিয়নস ক'ত? খুলি দেখ। খুলি দেখ, খুলি দেখ। দাদা এবার যদি মই মেট্ৰিকত ভালকে পাছ কৰোঁ কি দিবি নো? ভালকে তুই মনু খালি ফার্স্ট ডিভিশন আন, ফার্স্ট ডিভিশন। তোক মোবাইল লাগে এই তোর দাদাই দিব, ল্যাপটপ লাগে ল্যাপটপ তো পাবি দিছ, তথাপি যদি আর দামি ল্যাপটপ লাগে তোর দাদাই দিব, আৰু স্কুটি? কলেজত যা স্কুটি লাগে তোর দাদাই দিব, দাদাই না ঠকালো নাই দে। ও মা কি হল? কিসে রিজাল্ট কেঙ্কা? এই চাহ মাছের চাহ ফার্স্ট ডিভিজন 6টাৰ ভিতৰত ইংলিছৰ বাদে 31টা লেটাৰ। ফার্স্ট ডিভিশন 5টা তো লেটার মই পালাম। ও দাদা এই বেটা ক'ত পালাবা? রিজাল্ট দিছম ন কেনকা রিজাল্ট চাইটো লগত সাং রসিতা ফার্স্ট ডিভিজন কিবা দিম কৈছিলি যে কি লাগব নো? স্কুটি। স্কুটি লাগে হব দে, মোর বাইক দি থুই আহিম তো। মোবাইলটো লাগবই। মোবাইল তো কিয় লাগে এই বয়সতে? মোর মোবাইল দি ফোন করবি দে, তোর বন্ধু বান্ধবীক ফোন করা। তেনেহ'লে লেপটপ এখন দে। মোর এই ডাঙৰ ডাঙৰ মোবাইল আছে, তাতে ভিডিঅ' চাই থাকবি। হ'ব দে পাছ কৰিছা, ভাল লাগিছে দে। আবেলি আধা পোৱা ব্ৰইলাৰ এনে খুৱাম দে তোক। আধা পদে কি হ'ব দে? কি চিগাৰেটৰ আধা পোৱাই খাব নোৱাৰি, সি নথকালোঁ। হৈছে দে নাথকালুং। ইমান ৰাতি কি কৰি আছা? শুনা শুনতো তুই এই 200 টাকা কাকো নকবি দে, দে কাকো নকবি দে, নকম দে। রোজাত কালি বেলা তুই তাতে আইফালে যাই না কিবি কিবি খাই আইসা, খালি এইগিলাই কাম তোর না। পঢ়া শুনা করবা দিলে ভালকে পঢ়া শুনা নকরব, খালি মদ খাব কিবা খাব, এইগিলা খানে পুং পাং এংকাই তোর কাম খুব লাগাই দিব লাগি। আজি বাপে আহিলে কৈ দিম তোর খালি মদ খাব কিবা খাব, বিরাট বিয়া হৈছি। এই মনো কাটি কথা নকবি আৰু তোৰ মোৰ লগত সম্পৰ্কই নাই। কালি এখন পইচা দিছিল তোক নকবাৰ কাৰণে, মাক কৈ দিছা ন? দেউতাক কৈ দিব, দেউতাক ক'লে তোক চাবি। तेरे कांधे पे बैठ के दुनिया ये देखी है, तेरी हर राह को राह
राह अपनी बनाई है तेरे अल्फाजों से मेरे हौसले बुलंद हुए तेरे इस प्यार को मैंने जिंदगी बनाई है साथ तेरा हर बात तेरी वो किस्से मुस्कुराने के साथ तेरा हर बात तेरी वो किस्से मुस्कुराने के बस प्यार तेरा ও পুলক তোর ভন্টিক আমার লগত না রাখিবি লই যা সি বলি তুই মোর ভন্টিক মারবি নেকি আর একবার যদি মারা কথা দিকতার আছে जुते हैं दिखावे के मेरा भाई तू मेरी जान है मेरा भाई तू मेरी शान है मेरा भाई तू मेरा भाई तू मेरा भाई तू मेरा भाई तू ড্ৰপ ফোন আছে মোৰ মা দে ৰচোন অ মা কালি যে ৰাখি বন্ধ এনেকৈ ৰাগ উঠি আছা কিয় ভণ্টি কিয় কালি গালি দিছে হেৰি নকৰং কৰি আছে তক ৰাখি নিপিনা কৰি আছে অ তাই ৰাখি নাবান দিলে মোৰ কি হ'ল বিয়া বাৰু হৈলা পিছত গম পাবি ৰ তুমি এনেকুৱা কৰি থাকা না খালি খালি লাগি থাকা হ'ব দে আবে মদকে খাব লাগিছিল বে আবে এতে খালি মদে কৰি থাকা কেতিয়াবা বাবাও খাবি আবে মদক বেয়াকে কৈবে আবে যেনেকে চুৰৰ মন সদায় পুলিচ 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 না পুলক ৰাফাৰ মন সদায় মদ মাংস মদ ফাংছ না থকালুং পাটনাৰ মদৰ বিষয়ে বেয়াকে নকবি অ পুলক ভাই আবার ভন্টি কোনবা জোকা আছে বে কোন চিনা পাও এই বাকি পারাত বে আরে আনা বে এই আবে তুই তেন আবে অ মা এই ভণ্টি বোলে ক'তবা কিবা হৈছে মাৰামাৰি কিবা জকাইছে বোলে তাক কাইবা তুই আৰু নাযাবি ইয়াত মাৰামাৰি কৰবা নাই নাই মই এইবিলাক নকৰোঁ ঘৰদা ভণ্টিক কোনোবাই টাচ কৰিব আৰু মায়ে কল বলিয়ে চুপ হৈ থাকিম নে আবে যেনেদৰে এজন ল'ৰাৰ বাবে তাৰ দেউতা সদায় হিৰো হয় ঠিক তেনেদৰে এজনী ভণ্টিৰ বাবে তাইৰ দাদা সদায় হিৰো হয় হেপী ৰাখী বন্ধন টু অল দ্য ইণ্ডিয়ানছ ফ্ৰম নিশাচৰ ফেমিলি এনেকৈ আছিল আৰু ভাই আমাৰ কিছুমান খাট্টা মিঠা ভণ্টিৰ লগত সম্বন্ধ বৰকে মিছ কৰোঁ কেতিয়াবা চা ভাই মোৰতো ঘৰত দুজনকৈ দাদা আছে না কিন্তু তোমাৰতো ঘৰ অকলে ল'ৰা কিন্তু তোমাৰ হয়তো ঘৰত বহুত মিছ কৰোঁ আমি 15 আগষ্টত পুৰা দেশে স্বাধীনতা মানায় কিন্তু আমি ইয়াত এনেকৈ বিহু আহিলে যাব নোৱাৰোঁ ৰক্ষাবন্ধন আহিলে যাব নোৱাৰোঁ একোতেই যাব নোৱাৰোঁ কিন্তু আজি বেয়া লাগিছে ঘৰৰ পৰা ফোন আহিল ফোনত কৈছে ভণ্টিৰ লগত হেনো কোনোবাৰ কিবা হৈছে কিবা কৰিছে শুনি হাত কঁপিছে যদিও ঘৰলৈতো যাওঁ বুলিলে যাব নোৱাৰোঁ না থাকিলেও তথাপি অলপ কিবা পুলিচক খবৰ দিয়া কৈছিলোঁ ভাতিজা কিন্তু পুলিচে কোনো ৰেছপন্সে নিদিল তাৰ যিখন হাতেৰে সি চুইছে না মোৰ ভণ্টি তাৰ হাত যদি মই চাটনি পিছাতি পাতাত বুটিবা নোৱাৰোঁ না পুলক ৰাফা নহয় মোৰ এনে ধৰা পুলকে কথাটো গম পাইছিল তাৰ মাকে বোলে ফোন কৰি কৈছিল
কিন্তু ক'তনো আৰু আহিব। এই খুৰা আপুনি চিন্তা নকৰিব কৰিব পুলকে যদি সঁচাই গম পাইছে নিশ্চয় আহিব। খুৰা পুলকে ভণ্টিজনীক ইমান মৰম কৰে না কোনেও ৰখাব নোৱাৰে। ভাই ইয়াতে আমাৰ বহুত আছে তো ঘৰত দৰকাৰ আছে তুই যা না ভাই যা না তুই যা। আজি যদি মই ঘৰত নাযাওঁ তেন্তে কোনো মা দেউতাই নিজৰ সন্তানক কোনো ভণ্টিয়ে নিজৰ দাদাক দেশৰ হকে যুঁজিবলৈ নপঠাব। কিন্তু আমাৰ কাৰণে দেশখনো ডাঙৰ, ফেমিলিও ডাঙৰ। বাবা আহিলি যে খবৰ নেদা কৰি। আচলতে হৈছিল কি দেউতা? আচলতে তোমাৰ ভণ্টিক মই মানে মোৰ শৰীৰটো অসুস্থৰ কাৰণে অকলকে পঠাই দিছিলোঁ। হ'ব তই চিনি পোৱা ল'ৰাকেইটা কোন হয়? নাই বে মই গমে পোৱা নাই। তহঁতে গম পাৱা কি বে? গম পাই না সিহঁতে পুলকৰ ভণ্টিক তাক কৈছে কোন হয় সিহঁতে মোক নাম কোন হয়? দুৰ্নীতিৰ এই কাল চক্ৰত শূন্য মানৱ অধিকাৰ ডেকা বুঢ়া সকলোৱে নোৱাৰি মানিছে সোণৰ অসম গঢ়াৰ সপোন ভাগি ছিগিছে। স্বাধীনতাৰ মূল্য নাই সেই দেশত থাকি লাভ কি? চাউলৰ কেজি 40 টকা দিন দুখীয়া পাহৰা নাই। স্বাধীনতা পায়ো কি লাভ? স্বাধীনতাৰ মূল্য নাই। আজিৰ এই অসমখনত সমস্যাৰ অন্ত নাই। নামৰে কামৰ বেলি পলাই যায়। বম ব্লাষ্ট অপহৰণ হত্যাকাণ্ড বলাৎকাৰ এই কি আছে আমাৰ স্বাধীনতাৰ উপহাৰ? SOS Savage of the street Savage shit here Let's get up ঐ বুলক ভাই পাই গৈছো চোৰ বাচ্চা। নাচনিছিল ভাই মোক মাত্ৰ দে চুপ কিবা হচ্ছু কিবা হচ্ছু তক কিবা হচ্ছু কিবা হচ্ছু মই ভুল হৈ গৈছে। চুপ চাও কোনখন হাতেৰে চুইছিলি মোৰ ভণ্টিক চাও। মোৰ ভুল হৈ গৈছে ভাই। হাত দেখা কৈছো না। ভুল হৈছে ভাই মোৰ। দেখাবি না নাই? ভুল দেখাবি না নাই? ভুল হৈছে ভাই। দেখাবি না নাই? মাফ কৰি দে ভাই। এই দুখন হাতেৰে চুইছিলি না হা? এইখিনিয়ে একো হোৱা নাই। ভাই মোক মাফ কৰি দে ভাই। এই দুখন মাফ কৰি দে ভাই। মই নাজানো তোৰ বই যদি মই চাটনি পিছাতি পাতাত ভুটিবা নৰো না পুলক ৰাফা নকৰো। নিজৰ ভণ্টি বুলি নহয়, যিদিনাখন তুমি বেলেগৰ ভণ্টিৰ সন্মানৰ হকে মাত মাতিবা চাবা সেইদিনাৰ পৰা তোমাৰ নিজৰ ভণ্টিজনী নিজে নিজেই সুৰক্ষিত হৈ পৰিব। কথাটো এবাৰ ভাবি চাবা। হেপী ইণ্ডিপেণ্ডেন্স ডে টু অল দ্য ইণ্ডিয়ানছ।